বন্ধুসকল, বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে মানুহৰ জীৱন একেবাৰে সলনি কৰি পেলাইছে। বিজ্ঞানীসকলৰ কিছুমান আৱিষ্কাৰে আমাৰ জীৱনটো অতি সহজ কৰি তুলিছে। আনহাতে অতীতত কিছু এনেকুৱাও আৱিষ্কাৰ হৈছিল যি আমাৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আনিব পাৰিলে হয়, কিন্তু বিভিন্ন কাৰণবশতঃ এই আৱিষ্কাৰসমূহ আমাৰ জীৱনলৈ অহাৰ আগতেই কালৰ বুকুত হেৰাই গ'ল। আজি আমি আপোনালোকক এনে কিছু আৱিষ্কাৰৰ বিষয়ে ক'ম যি আমাৰ জীৱনটো আজিৰ তুলনাত আৰু অধিক সহজ কৰি দিলে হয়। তেনেহলে আহক সেই আৱিষ্কাৰসমূহনো কোনে, কেতিয়া আৰু কেনেকৈ কৰিছিল চাই লওঁ। নম্বৰ 1, স্লুথ ডিজিটেল কোডিং সিস্টেম। বন্ধুসকল, আপুনি যেতিয়া এটা স্মাৰ্টফোন কিনে তেতিয়া এটা কথাত নিশ্চয় গুৰুত্ব দিয়ে যে ইয়াৰ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল মেমৰি কিমান। মেমৰি লাগে যিমানেই নাথাকক কিয় সদায় কমিয়েই যায়। বন্ধুসকল, এবাৰ ভাবি চাওকচোন, যদি আপোনাৰ হাতত এটা 2GB ইণ্টাৰনেল মেমৰি থকা ফোন আছে আৰু ফোনটোৱে মাত্ৰ 2GB এক্সটাৰ্নেল মেমৰিহে ছাপোৰ্ট কৰে, ইয়াৰ পাছতো কিন্তু আপুনি 128GBৰ ফোনটোতকৈও বেছি ডাটা ছেভ কৰিব পাৰে, তেন্তে কেনে হ'ব? জেন স্লুথেও এনেধৰণৰেই এটা আৱিষ্কাৰ কৰিছিল। জেন স্লুথ এজন ডাচ ইলেক্ট্ৰনিক টেকনিচিয়ান আছিল। তেওঁ এনে এটা ডাটা কম্প্ৰেছন টেকনিক প্ৰস্তুত কৰি উলিয়াইছিল য'ত এখন সম্পূৰ্ণ হলিউড চিনেমা মাত্ৰ 8KBত কম্প্ৰেছ কৰিব পৰা যায়, আৰু তেওঁ ইয়াৰ নাম থৈছিল স্লুথ ডিজিটেল কোডিং সিস্টেম। তেওঁ এই টেকনিকৰ প্ৰদৰ্শন ফিলিপছ কোম্পানীৰ বিষয়াসকলৰ আগতো কৰিছিল, য'ত তেওঁ মাত্ৰ 64KBৰ মেমৰি কাৰ্ডেৰে 8খন চিনেমা এখনৰ পিছত সিখনকৈ চলাই দেখুৱাইছিল। কিন্তু এই টেকনিকৰ কোডবোৰ ফিলিপছ কোম্পানীৰ হাতত গতাই দিয়াৰ আগতেই 11 জুলাই 1999 চনত ৰহস্যময়ভাৱে তেওঁৰ মৃত্যু ঘটে। যিখন ফ্লপি ড্ৰাইভত তেওঁ এই চিক্ৰেট ফৰ্মুলাটো ছেভ কৰি থৈছিল, সেইখনো তেওঁৰ মৃত্যুৰ পাছত ৰহস্যময়ভাৱে হেৰাই যায়। কেইবামাহ বিচাৰ খোচাৰ কৰাৰ পাছতো সেই ফ্লপি ড্ৰাইভখন ক'তো বিচাৰি পোৱা নগ'ল। নম্বৰ 2, ষ্টাৰলাইট। ৰাসায়ন বিজ্ঞানী মৰিছ ৱাৰ্ডে 1970 আৰু 80ৰ দশকত এনে এবিধ পদাৰ্থৰ আৱিষ্কাৰ কৰিছিল যি অতি উচ্চ তাপমাত্ৰা সহ্য কৰিব পাৰিছিল। এই পদাৰ্থবিধৰ নাম তেওঁ ষ্টাৰলাইট ৰাখিছিল। ছায়েন্স এণ্ড টেকনলজি নামৰ এটা টিভি অনুষ্ঠানত তেওঁ এই পদাৰ্থবিধৰ প্ৰদৰ্শনো কৰিছিল। কোৱা হয় যে এই পদাৰ্থবিধে 10,000 ডিগ্ৰীতকৈও অধিক তাপমাত্ৰা সহ্য কৰিব পাৰিছিল। আনকি এই পদাৰ্থই নিউক্লিয়াৰ বিস্ফোৰণৰ তাপমাত্ৰাও অতি সহজেই প্ৰতিৰোধ কৰিব পাৰিছিল। এটা এক্সপেৰিমেণ্টত তেওঁ দৰ্শাইছিল যে যদি এটা কণী ষ্টাৰলাইটেৰে মেৰিয়াই জুইত পেলাই দিয়া হয়, তথাপিও কণীটো একেবাৰে সুৰক্ষিত হৈ থাকিব। নাছায়ো এই পদাৰ্থবিধত আগ্ৰহ প্ৰকাশ কৰিছিল, কিন্তু মৰিছ ৱাৰ্ডে ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া কেতিয়াও কাকো কোৱা নাছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ অকাল মৃত্যুৰ লগে লগে এই পদাৰ্থবিধৰ নিৰ্মাণ পদ্ধতিও লুপ্ত হৈ যায়। নম্বৰ 3, ডেথ ৰে। নিকোলা টেছলা সেই সময়ৰ মহানতম বিজ্ঞানীসকলৰ ভিতৰত এজন আছিল। তেওঁৰ আৱিষ্কাৰসমূহ সময়তকৈ বহুত এডভান্স আছিল। তেওঁ এনে বহু আৱিষ্কাৰ কৰি থৈ গৈছে যি আজিও মানুহৰ জীৱনত প্ৰায়েই ব্যৱহাৰ হৈ থাকে। আনহাতে তেওঁৰ এনেও বহুত আৱিষ্কাৰ আছিল যি তেওঁৰ লগতে শেষ হৈ গ'ল বা লুকুৱাই দিয়া হ'ল। কোৱা হয় যে 1930 চনত তেওঁ পাৰ্টিকেল বিম অস্ত্ৰৰ আৱিষ্কাৰ কৰিছিল, যাক ডেথ ৰে নামেৰেও জনা যায়। এই অস্ত্ৰৰ ডাঙৰ ডাঙৰ এয়াৰক্ৰাফ্টবোৰক কেইবা মাইল দূৰৰ পৰাই ধ্বংস কৰি পেলোৱাৰ ক্ষমতা আছিল। এই অস্ত্ৰ ইমানেই শক্তিশালী আছিল যে ই যোন দেশৰ হাততেই থাকে সেই দেশ যুদ্ধত কেতিয়াও নাহাৰে। কিন্তু কোৱা হয় ডেথ ৰেৰ আৱিষ্কাৰ নিকোলা টেছলাই কোনোদিনে সম্পূৰ্ণ কৰিব নোৱাৰিলে, কাৰণ যি ধনৰাশি ইয়াৰ বাবে লাগিছিল সেয়া তেওঁ গোটাব নোৱাৰিলে। সেই সময়ত মানুহে ভাবিছিল যে এনেধৰণৰ অস্ত্ৰ বনোৱা সম্ভৱ নহয়। সেইবাবে কোনো কোম্পানী বা কোনো দেশে এই প্ৰজেক্টটোত পইচা খৰচ কৰিব ইচ্ছা নকৰিলে, আৰু সেইবাবে এই আৱিষ্কাৰ টেছলাৰ মৃত্যুৰ লগতে লুপ্ত হৈ যায়। নম্বৰ 4, ক্ৰন'ভাইজাৰ। কোৱা হয় যে 1964 চনত ফাদাৰ এনৰিটিয়ে এটা এনেকুৱা মেচিন আৱিষ্কাৰ কৰিছিল যি অতীতকালৰ সকলো কথা দেখা আৰু শুনা পাইছিল। এই মেচিনটোক ক্ৰন'ভাইজাৰ নামেৰেও জনা যায়। ফাদাৰ এৰনিটিৰ মতে লুমিনাছ এনাৰ্জি আৰু শব্দ যেতিয়া কোনো বস্তুৰ পৰা ওলায় তেতিয়া ই বাতাবৰণত ৰেকৰ্ড হৈ যায়, আৰু ক্ৰন'ভাইজাৰৰ ব্যৱহাৰেৰে এই এনাৰ্জিটোৰ দ্বাৰা আমি অতীতৰ কথাবোৰ দেখা আৰু শুনা পাব পাৰোঁ। তেওঁৰ মতে এই মেচিনটোৰ স্ক্ৰীণখনত তেওঁ অতীতৰ বহু ঘটনাৰ দৃশ্য দেখা পাইছিল, যাৰ ভিতৰত যীচুক ক্ৰুচবিদ্ধ কৰাৰ দৃশ্যও অন্যতম। নিজৰ অন্তিম সময়ত ফাদাৰ এৰনিটিয়ে সেই সকলোবোৰ মানুহকে লগ কৰিছিল যিয়ে তেওঁক এই মেচিনটো বনোৱাত সহায় কৰিছিল, আৰু তাৰ পাছতেই এই মেচিনটো ধ্বংস কৰি পেলোৱা হয়। নম্বৰ 5, ক্লাউড বাষ্টাৰ। ক্লাউড বাষ্টাৰ এনেকুৱা এটা যন্ত্ৰ আছিল যিয়ে বৰষুণৰ সৃষ্টি কৰিব পাৰিছিল। ইয়াৰ নিৰ্মাণ অষ্ট্ৰেলিয়ান চাইণ্টিষ্ট উইলহাম ৰিকে কৰিছিল। এই যন্ত্ৰটোৱে ডাৱৰৰ মাজত থকা এটা এনাৰ্জিক কিছু সাল সলনি কৰি কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিব পাৰিছিল, আৰু এই এনাৰ্জিটোৰ নাম উইলহাম ৰিকে অৰ্গান এনাৰ্জি থৈছিল।
1953 চনত দুজন খেতিয়কৰ অনুৰোধত এই যন্ত্ৰটো প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল। 6 জুলাই 1953 চনত ৰাতিপুৱাৰ সময়ত উইলহামৰিকে ক্লাউডবাষ্টাৰৰ প্ৰয়োগ কৰে আৰু সন্ধিয়া সময়ত বৰষুণ দিয়া আৰম্ভ হয়। 1953 চনৰ পাছত তেওঁ এই যন্ত্ৰটোৰ প্ৰয়োগ আৰু কেতিয়াও নকৰিলে। সেই সময়ত তেওঁৰ আৱিষ্কাৰসমূহ আৰু ক্লাউডবাষ্টাৰক বেআইনী ঘোষণা কৰা হয় আৰু তেওঁক গ্ৰেপ্তাৰো কৰা হয়। পাছত জেলতেই তেওঁৰ মৃত্যু হয়। বিভিন্নজনে এই কথা মানিছিল যে উইলহামৰিকৰ এই আৱিষ্কাৰে খেতিয়কসকলক যথেষ্ট সহায় কৰিলে হয় আৰু শস্যৰ উৎপাদনো যথেষ্ট বৃদ্ধি হ'ল হয়। কিন্তু ধনী দেশবোৰে এনে হোৱাটো নিবিচাৰিছিল, কাৰণ এনে হোৱা হ'লে দুখীয়া দেশবোৰৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ হেৰাই গ'ল হয় আৰু সেইবাবেই তেওঁলোকে উইলহামৰিকক বন্দী কৰি তেওঁৰ আৱিষ্কাৰসমূহ ধ্বংস কৰি পেলায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।